তো সেই বন্ধুসকল স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ আহিছোঁ। আমেৰিকাৰ কিছু স্কুল দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা কি ফেচিলিটি প্ৰভাইড কৰে বা তাত কেনেকুৱা কি ধৰণৰ কি কৰে। মোৰ লগৰ এটাক মই কৈছিলোঁ তাত, তো সি ৰেকৰ্ডিং কৰি আনি দিছে, মোক ক্লিপ কিছুমান দিছে, মই সেইবোৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। তো ঘৰত বহি এনেই বৰ হৈ থকাতকৈ কিছু কথা জানিবলৈ পাব। আপোনাক মই চেষ্টা কৰিছোঁ ঘৰতে বহি থাকি কিছু ইনফৰমেশ্যন আপোনালোকক মই দেখাবৰ কাৰণে। আৰু এইটো ভিডিঅ' আজি অলপ ব্লগ টাইপৰ হ'ব ওলাইছে, তো আশা কৰোঁ আপোনালোকে ভিডিঅ' ভাল পাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল ব'লক আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আমেৰিকাৰ স্কুলবোৰ কেনেকুৱা থাকে, কেনেকুৱা দেখি, কেনেকুৱা ধৰণৰ কি হয়। অলপ মোৰ লগৰজনে কোৱাৰ মতে তেওঁৰ নামটো হৈছে কেইলি মেন তেওঁৰ নামটো। ত' সি মোক কৈ দিছিলে ভিডিঅ' এটা কৰি দিয়াৰ কাৰণে। তো কেনেকুৱা কি থাকে সকলোবোৰ অলপমান সি কোৱা মতে ইনফৰমেশ্যন দিয়া মতে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ স্কুলখনৰ নাম হৈছে গ্লেনউড হাইটছ স্কুলখনৰ নাম। আৰু চাওক, এখন প্ৰাইমেৰী স্কুল হয়, য'ত মানে কেজিৰ পৰা ক্লাছ 5লৈকে পঢ়িব পাৰে। এখন প্ৰাইমেৰী স্কুল হয়, গভৰ্ণমেণ্ট স্কুল। আৰু এইখন যে দেখিছে বগা গ্লাছখন, এইটো হৈছে অফিচ। মই আপোনালোকক সিমানখিনিহে কৈছোঁ যিমানখিনি মোৰ লগৰটোৱে কৈছে, ঠিক আছে। যিখিনি সি ইনফৰমেশ্যন মোক দিছে আপোনালোকক মই সেইখিনি শ্বেয়াৰ কৰিছোঁ। তে ব'লক চাওঁ আহক আমেৰিকাৰ স্কুলবোৰনো কেনেকুৱা। আপোনালোকক চাওক, চাৰাউণ্ডিংটো চাওক কেনেকুৱা ধুনীয়া, নহয়নে? চাওক বন্ধুসকল, ইয়াত একচুৱেলি কথাটো কেনেকুৱা হয়, ইয়াত স্কুলবোৰত মানুহবোৰে, যোনবোৰ মানুহে চাকৰি কৰে, সেই চাকৰি কৰা মানুহবোৰে প্ৰতিজন মানুহে টেক্স দিবলগীয়াত হয়। মানে চৰকাৰক প্ৰতিজন মানুহে, ইয়াত আমেৰিকাত কেনেকুৱা ছিষ্টেমটো কৈ আছোঁ মই, প্ৰতিজন মানুহে টেক্স দিবলগীয়া হয়। সৰুতকৈ সৰু চাকৰি কৰিলেও সিও টেক্স দিবলগীয়া হ'ব। তাৰপিছত যিটো টেক্স দিয়ে সেইটো টেক্স গভৰ্ণমেণ্টৰ তাত যায়, আৰু গভৰ্ণমেণ্টে সেই টেক্সটোৰ থ্ৰুদি আপোনালোকৰ ল'ৰা ছোৱালী বা সেই ল'ৰা ছোৱালীবোৰ, যোনবোৰ পেৰেণ্টছৰ, যোনবোৰ মানুহৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায়, সিহঁতৰ ফেচিলিটিৰ কাৰণে প্ৰভাইড কৰে, মানে সহায় কৰে। ফেচিলিটি দিবলৈ সেইবোৰ টেক্সৰ পইচা দি চৰকাৰে সহায় কৰে। চাওক, এইবোৰ যে স্কুল দেখিছে, চৰকাৰী স্কুল, এখন চৰকাৰী স্কুল হয়। আৰু ইয়াত আমেৰিকাত কি কৰে, 90% 90% মানুহ ল'ৰা ছোৱালীবোৰ গভৰ্ণমেণ্ট স্কুলত পঢ়ে, বাকী 10% মানুহে প্ৰাইভেট স্কুলত পঢ়ে। আমাৰ ইয়াত গভৰ্ণমেণ্ট স্কুলত কমেই যায়, প্ৰাইভেট স্কুলত বেছি যায়। কিন্তু তাত তেনেকুৱা নহয়, তাত 90% মানুহে মানে গভৰ্ণমেণ্ট স্কুলত যায়, আৰু বাকী 10% মানুহে প্ৰাইভেট স্কুলত যায়। কাৰণ আছে, কাৰণটো হৈছে কেনেকুৱা, প্ৰাইভেট স্কুলত তাত পঢ়োৱা এটা মানে মানুহৰ কাৰণে সপোন হৈ পৰে। প্ৰাইভেট স্কুলত যে পঢ়াব, সেইটো এটা মানুহৰ কাৰণে সপোন হৈ পৰে। কাৰণ বহুত ডাঙৰ মানুহে, যোনবোৰ বহুত ডাঙৰ বিজনেছমেন হওক বা এনেকুৱা বহুত টকা ইনকাম কৰা ডাঙৰ মানুহবোৰেহে গভৰ্ণমেণ্ট স্কুলত পঢ়াবলৈ, বাকী প্ৰাইভেট স্কুলত পঢ়াবলৈ পাৰে। বাকী যোনবোৰ সাধাৰণ শ্ৰেণীৰ মানুহ বা অলপমান তাতকৈ ওপৰৰ তেনেকুৱা মানুহ প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰে, কাৰণ প্ৰাইভেট স্কুলৰ বহুত বেছি ফিজৰ দামটো তাত বহুত বেছি থাকে। আৰু গভৰ্ণমেণ্ট স্কুলবোৰত কি হয়, যিমান ফেচিলিটি এইবোৰ স্কুল দেখিছে, সকলোবোৰ মানুহৰ পইচা দিয়ে হয়, জনতাৰ পইচা দিয়ে হয়, সকলো ফেচিলিটি প্ৰভাইড কৰে। সিহঁতৰ চাৰাউণ্ডিংবোৰ চাওক না কেনেকুৱা ধুনীয়া। এইবোৰ চব মানুহৰ টেক্স দি নিজৰ পইচা পায়, চৰকাৰে ইয়াত এটকাও খৰচ কৰা নাই। মানুহে যিটো পেৰেণ্টছে যিটো টেক্স দিছে, মানুহে যিটো চৰকাৰক টেক্স দিছে, সেইটো টেক্স দিয়ে ফেচিলিটি প্ৰভাইড কৰিছে। আৰু ইয়াত প্ৰতিটো ৰুমতে, প্ৰতিটো ৰুম মানে ক্লাছতে চবতে AC আছে। AC দি পূৰা একদম মানে পূৰা টেকন'লজি দি ভৰি আছে। কিতাপ কানি ফ্ৰী, গভৰ্ণমেণ্ট স্কুলবোৰত কথা কৈছোঁ। কিতাপ কানি ফ্ৰী, লেপটপ ফ্ৰী, মোবাইল ফ্ৰী, খানা ফ্ৰী, কেণ্টিনৰ ফ্ৰী, সকলোবোৰ এনেকৈ ফ্ৰী খানা। আৰু তাত ল'ৰা ছোৱালীবোৰ, বন্ধুসকল, ল'ৰা ছোৱালীবোৰ 5 বছৰ বা কিছুমানৰ 4 বছৰ হয়। তো সিমানৰ পৰা 18 বছৰলৈকে ল'ৰা ছোৱালী স্কুল যোৱাটো মেণ্ডেটৰী, মানে যাবই লাগিব। কোনো বাহানা বাজি নাই, কোনো একো ধৰণৰ কথা নাই, স্কুল যাবই লাগিব। আৰু ঘৰৰ মানুহে স্কুল পঠাবই লাগিব, তাৰ বাদে বেলেগ কথা নাই তাত।
আৰু চাওক অলপমান বস্তুটো চাৰাউণ্ডিংটো এনজয় কৰক আপোনালোকে চাই যাওক কেনেকুৱা ধৰণৰ চব স্কুলৰ ৰুমবোৰ পূৰা একদম পূৰা মানে হেৰি আৰু সম্পূৰ্ণ ACT সকলো টেকন'লজি মানে সকলো বস্তু ইয়াত ফেচিলিটি দিয়া হৈছে স্কুলৰ বাছবোৰে আপোনাক আৰু ইয়াত আমেৰিকাত এটা কথা হয় আমাৰ ইয়াত মানুহে কি কৰে নিজে গাড়ী দি সময় নাপালে গাড়ী দি থৈ আহে তাত তেনেকুৱা নহয় প্ৰতিটো ল'ৰা ছোৱালীয়ে বাছত যাব বাছ এটা ক্ষেত্ৰৰ বাছ ষ্টপিজ থাকিব তাত ওচৰৰ যিমানখিনি ল'ৰা ছোৱালী থাকিব সেই ষ্টপিজটোৰ আশে পাশে যিমানখিনি ল'ৰা ছোৱালী থাকিব সকলোখিনি একেলগে গোট খাব আৰু বাছ আহিব বাছে উঠাই লৈ যাব এইটো নহয় যে ঘৰৰ পৰা আপোনাক উঠাই লৈ যাব তেনেকুৱা নহয় ষ্টপিজ থাকে ষ্টপিজৰ পৰা বাছে আপোনালোকক উঠাই লৈ যাব ল'ৰা ছোৱালীখিনিক লৈ গুচি যাব মানে ক'বলৈ গ'লে আল্টিমেটলি পূৰা সম্পূৰ্ণ ধুনীয়া লাইফ আৰু সিহঁতৰ স্কুলৰ লাইফবোৰ ধুনীয়া আৰু তাত বন্ধুসকল লগৰজনে কোৱা মতে চৰকাৰী স্কুলবোৰত 25টা ল'ৰা ছোৱালীৰ ওপৰত এজনী মাষ্টৰণী থাকে বা এজন মাষ্টৰ থাকে আৰু প্ৰাইভেট স্কুলবোৰত 15টা ল'ৰা ছোৱালীৰ ওপৰত এজন টিচাৰ থাকে বা এজন শিক্ষক থাকে তে বন্ধুসকল আজিলৈ আপোনালোকক মই ইমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ মই যিখিনি জানিছোঁ সেইখিনি আপোনালোকক মই ক'বলৈ বুজাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যনছত দবাই দিব যাতে মই এনেকুৱা নতুন নতুন যি ভিডিঅ' দি থাকোঁ আপোনালোকে সৰ্বপ্ৰথম দেখি পায় আৰু লগতে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু প্লিজ ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব তেন্তে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ জয় অসম